হেল্ল' এভৰিৱান, উৰুকা কেনেকুৱা গৈছে? ভোজ ভাত খাইছেনে বাৰু আপোনালোকে? আমাৰ উৰুকাৰ স্পেচিয়েল ৰাতিপুৱাতে গাহৰি মাংস আনিলে, সৰহকৈ লৈ আনিছে যাতে কেইবাদিনো খাই থাকিব পাৰোঁ। আৰু কুকুৰা হাঁহ যিমানেই নাথাকক, আমাৰ ঘৰত পিছে বিহু বুলি ক'লে গাহৰিটোৱে মেইন দেই। আৰু এয়া তেল পিঠা, তিল পিঠা, বৰা চাউল, তাৰপিছত চিৰা আৰু কাঠআলু, ঔটেঙা মমাই আহিছিলে, মমাই লৈ আনিছিলে। দাই পাপাহঁতে আকৌ নামঘৰৰ মেজি বনাই আছে, তাকে চাবলৈ কাৰণে ওলাই গ'লোঁ। পিছবেলা টাইমত আধা আধি হৈছেগৈ আৰু বনাই। পৰহি দিনাখন মই আকৌ তিল পিঠা বনাইছিলোঁ। এইবাৰ ঢেঁকীত খুন্দিবলৈ ওচৰত আকৌ ঢেঁকীবোৰ নাইকিয়া হৈছে নহয় গাঁৱত, সেইকাৰণে মিক্সিতে কেইটামান খুন্দি ঘৰত খাব জোখৰ কেইটামান বনালোঁ। আৰু বিহু দিনাখন আকৌ তিল পিঠা এটা নাথাকিলে ভাল নালাগে নহয়। পাপাই আকৌ কালি বনাইছিলে পকা মিঠৈ, গুৰ পগাই আছে। মায়ে আৰু মই দুইজনী বহি ধুনীয়াকৈ পাপাই বনোৱা চাই আছোঁ। আৰু গোটেইকেইটা এতিয়া লাডু কৰিবলৈ লাগি গৈছোঁ। আৰু আজি বনাব লাগিব তেলপিঠা, মালপোৱা, নাৰিকলৰ লাড়ু, সেইবোৰ বনাবলৈ আছে। এয়া পকা মিঠৈ হৈয়ে গ'ল বাৰু। আজিলৈ আহিছোঁ, আকৌ লগ পাম, বাই।